আমাৰ ওচৰতে মাহীদেউৰ ঘৰ। তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ। পানী লগা জ্বৰ। ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৰ দিলে। দৌৰ দৌৰ দৌৰ। টক টক টক। দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। মই ভইচটো মজলিত কৈছোঁ। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই। ডাক্তৰে ক'লে লাহেকে পুতলাক বেজি এটা দিলে। দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি পুতলা খেলিবলৈ গ'ল। এইটো এটা এক্সপ্ৰেশ্যন দিলোঁ। আৰু এটা কৈছোঁ, আৰু এটা বেলেগ ধৰণৰ এক্সপ্ৰেশ্যন কৈছোঁ মই। আইতাৰ দৈত ৰঙা টিকটিক। টিকটিকটো অকণমান ভালকৈ ক'ব লাগিব, তেতিয়াহ'লে ইণ্টাৰেষ্টটো বাঢ়িব আহিব। আইতাৰ দৈত ৰঙা টিকটিক। লগাই সদায় চাগে তেওঁৰ লিপষ্টিক। পিছে বাৰু ক'ত পায়, কোনে দিয়ে কিনি? উত্তৰটো নিজে বিচাৰি দিব। মনে আনন্দিয়ে কি জানো। এইভাৱে কথাষাৰ সুধিলোহে গৈ হাঁহি আইতাই ঠেক ঠেককৈ বটাটোৰ পৰা আনি তামোল এখনি খুন্দনাত সুমুৱাই দিলেচোন সানি। তামোলৰ গুৰিখিনি মুখত ভৰাই হাঁহি আইতাই হেলেঙি লগাই পিকৰে ৰসখিনি দিলে উলিয়াই। দেখি মই হতবাক, কিনো কথা পাই। ৰঙা চিঙা পৰি গ'ল আইতাৰ। লিপষ্টিকত কোনচোন এই ৰং চাই। আইতাই ক'লে, কেনেকৈ এতিয়া বৌপা গতিকে বেলেগ বেলেগ